লকডাউনৰ সময়ত যিহেতু আপুনি মৈদাগুৰি সমষ্টিৰ UPPL-ৰ সম্পাদক হয়, সেই ক্ষেত্ৰত আপুনি পাৰ্টিটো বজাই ৰাখিবৰ কাৰণে আপুনি এই লকডাউনৰ সময়ত কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিছে? হয়, মই মৈদাগুৰি সম্পাদক হিচাপে মই ৰাইজক গতিকে আহ্বান দিছোঁ, তেখেতসকলে আমাৰ UPPL হিচাপে গোটেই সমষ্টিখিনি বাকীখিনি মানে যি আমাৰ প্ৰাইমাৰী আছে তেখেতসকলক মই ঘৰৰ পৰাই তেখেতসকলক যেনেধৰণে নেটটো বনাব পাৰে, ফোনেৰে যোগে হওক বা তেওঁলোকে ওচৰৰ পাজৰে হওক, এনেকৈ ডিষ্টেঞ্চ ৰাখি পেলাই মানুহখিনিৰ লগত সজাগতা এটা ৰাখি যাতে আমাৰ ভৱিষ্যতে যাতে আমি UPPL মই সমষ্টিটো যেনেকৈ উদ্ধাৰ কৰিবৰ কাৰণে যেনেধৰণে আমি চেষ্টা কৰিব লাগে, সেই চেষ্টাটো আমি অব্যাহত ৰাখিবৰ কাৰণে মই সকলো মৈদাবাসীৰ প্ৰাইমাৰীবিলাকক মই আহ্বান জনাইছোঁ। আৰু তেওঁলোকেও সেই কথামৰ্মে তেওঁলোকে সকলোৱে মানে অতি শ্ৰদ্ধা কৰে, অতি মানে নিষ্ঠাৰে তেওঁলোকে সকলো পালন কৰি আছে। এইবাৰ আমি মৈদাবাসী সমষ্টিত আমি যিকোনো প্ৰকাৰে আমি উদ্ধাৰ কৰিবই লাগিব, আমাৰ UPPL দলৰ কাৰণে আনিবই লাগিব আমাৰ মৈদাবাসী পাৰ্টটো। যিহেতুকে আমি আজি 17 বছৰে আমি যি BPF-ৰ পৰা যি আমাৰ জগদীশ চৰকাৰ মহোদয়ে যেনেধৰণে আমি উন্নতি কৰি দিব লাগিছিল, তেওঁলোকে যিমান ভাৰত চৰকাৰ, অসম চৰকাৰ, ব্ৰিটিছ চৰকাৰ টকা দিলে, সকলো টকাবিলাক আমি কোনো প্ৰকাৰে তাৰমানে আমি মানে সঁচা মানে ব্যৱহৃত হোৱা দেখা নাপাওঁ। তেওঁলোকে এটা ৰাস্তাতে 3-4বাৰ তেখেতসকলে মানে মাটি দিয়ে, তবুও মানে তেওঁলোকে মানে ৰাস্তাটো ভাল কৰিব নোৱাৰে। এনে ক্ষেত্ৰত আমি অতি দুৰ্ভাগ্য হৈ মানে আমি সমষ্টিবাসীয়ে আজি হতাগ্ৰস্ত হৈ আমি UPPL-টো কেনেধৰণে আমি আমাৰ মাজলৈকে আনিব পাৰোঁ, সেইটো আমি সকলো সমষ্টিবাসীকলৈকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যাতে সকলোৱে যাতে কাম কৰি তেওঁলোকৰ নিষ্ঠাভাৱে কাম কৰি যাতে আমি UPPL দলটো এইবাৰ আমি চৰকাৰ গঠন কৰিব পাৰোঁ, সেইটোকে মই আহ্বান জনাইছোঁ মই মৈদাবাসী সমষ্টিবাসীৰ এজন সম্পাদক হিচাপে। আৰু এইটো নিশ্চয় এইবাৰ আমাৰ হ'ব বুলি আমি আশা কৰিছোঁ। যিহেতুকে আমি যেনেধৰণৰ আমাৰ পৰৱৰ্তী আমাৰ যিবিলাক চৰকাৰে যেনেধৰণে আমাৰ যিমান মানুহখিনিক যেনেধৰণে সহায় কৰি দিব লাগিছিল, সেইখিনি আমি একেবাৰে দেখা নাপালোঁ। সেইটো কাৰণে আমি অতি মৰ্মাহত হৈ আছোঁ। এতিয়া আমি এইবাৰ তাৰমানে আপুনি পৰিৱৰ্তন হোৱাটো বিচাৰিছে আৰু ৰাইজেও সেইটো একদম বিচাৰিছে, একদম মাষ্ট বি এইবাৰ পৰিৱৰ্তন হ'বই। কাৰণ মানুহে ইমান অপশাসন, ইমান মানে দুষ্টিক মানে ইমান মানে অপচয়টো কেতিয়াও নিবিচাৰে। সকলোৱে মানুহৰ মানে আদৰ আছে, সকলোৱে সন্মান আছে, সকলোৱে সন্মানটো বিচাৰে, সকলোৱে মানে উন্নতি বিচাৰে। উন্নতিৰ লগতে মানুহৰ সন্মানটো জড়িত থাকে। টকাটো সৰ্বস্ব নহয়, টকাটো মই আজি কিমান কি কৰিছোঁ সেইটো মোৰ কেলিবাৰে কৰিব, কিন্তু সমষ্টিবাসীয়ে দেখিবই নহয় যে কেনেধৰণ মানে ব্যৱহাৰ হৈ আছে। এইবিলাকতো সকলো মানুহে মানে চকু ৰাখি আছে। যেনেধৰণে ইমান মানে টকা, ইমান মানে পইচাবিলাক মানে যেনেধৰণে উন্নতি কৰি দিব লাগিছিল একেবাৰে দেখিব পৰা নাই। তেওঁলোকে তেখেতসকলে বহুত মানে মিটিং আকাৰে কয় যে মানে BPF চৰকাৰবিলাক বহুত উন্নতি কৰিছে ব্ৰিটিছৰ। এইটো সম্পৰ্কত আপুনি কি ক'ব? একেবাৰে আমি চকুৰে দেখিছোঁ যে আমাৰ মানে যিবিলাক ওচৰ পাজৰ ৰাস্তা, যিবিলাক মানে আমাৰ কাম একেবাৰে নিম্নমান, একদম নিম্নমান। য'ত নেকি 3-4বাৰ ৰাস্তাটোত কাম কৰিলেও কামৰ মানে তেখেতসকলে কামটো কৰি দিব পৰা নাই। কাৰণটো তেওঁলোকে কিয় এনেকুৱা কৰিছে, তেওঁলোকে কিয় চকু দিয়া নাই, ইয়াৰ মানে প্ৰশাসন কেনে জড়িত হৈ আছে, কেনেকৈ সিহঁতৰ মানে সেইবিলাক তেওঁলোকে মানে কাৰ্যক্ষম কৰিছে, সেইটো আমি একেবাৰে নাজানো। তেওঁলোকে একেবাৰে উন্নতি কৰি দিব পাৰে, এইটো একেবাৰে ধ্ৰুৱ সত্য, আমি নিজ চকুৰে দেখি আছোঁ। সেইটো কিন্তু আপোনালোকক মানে একদম অৱগত কৰিছোঁ আমি। সেইটো কাৰণে আপোনাৰ মানে এইবাৰ পলিচিটো হ'ব তাৰমানে ৰাইজৰ উন্নয়নৰ কথা, একদম ৰাজ্য আমি উন্নয়ন কৰি দিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস, আৰু ৰাজ্যৰ উন্নতি দেখিবই এতিয়া মাষ্ট বি। সেইকাৰণে মই সকলো মানুহকে, সকলো জাতি জনগোষ্ঠীক মই আহ্বান জনাইছোঁ যে UPPL দলত তেওঁলোকে আহি কোনো নিষ্ঠা সহকাৰে, কোনো শংকা কৰিব নালাগে, কোনো ভয় কৰিব নালাগে, তেওঁলোকে সোমাই পৰিব লাগে, আমাৰ দলত আহিব লাগে। আৰু তেওঁলোকে কামৰ দক্ষতাবিলাক নিজে শ্ৰম দি লৈ মানে ইয়াৰ BTC পেকীখন উন্নতি কৰিব লাগে। সেইটোৱে মোৰ মানে কাম্য, আৰু সেইটোৱে মই তেওঁলোকক আহ্বান। UPP দলৰ আপুনি এজন সম্পাদক হিচাপে আপুনি ৰাইজৰ কাম কৰিবলগীয়া বহুতখিনি কৰোণীয় থাকিব। এনে ক্ষেত্ৰত আপুনি ৰাইজক কি ধৰণৰ কাম কৰাই ফলে আপুনি UPP দল আগবাঢ়ি নিয়াৰ চেষ্টা কৰিব? মই ৰাইজক আস্থা আৰু মানে বিশ্বাস জনাম। মই যেনেধৰণে মানে ৰাইজক আস্থা বিচাৰিছে জনাব লাগে, মই সেইখিনি কৰ্মৰ মাজেৰে মই জনাম। তেওঁলোকে কৰ্ম কৰিব, ভাল কাম কৰি যাব। তেওঁলোকে নিষ্ঠাৰে কাম সহকাৰে তেওঁলোকে দায়িত্ব পালন কৰি ল'ব। তেওঁলোকে যি ধৰণে আমি ৰাইজক উন্নতি কৰি দিব লাগে সেইটো তেওঁলোকে দেখুৱাই দিব, সেইটো কামেৰে দেখুৱাব। এইটো গম পাম যে আচলতে হয় UPPL দলে আচলতে এজন নিষ্ঠাৱান কৰ্মী, এওঁলোকে নিষ্ঠাভাৱে কাম কৰিছে, সকলো কাৰণে সমান কাম কৰিছে, সকলো কাৰণে উন্নতি সাধন কৰিছে। তেতিয়া আমি ৰাইজৰ মাজত তেতিয়া আমি মানে আমাক প্ৰচাৰটো বা আমি কামখিনি দেখিলে তেওঁলোকে বিশ্বাস কৰিব পৰাকে আমি বিশ্বাস দিব লাগিব। এইটোৱে মোৰ আহ্বান তেওঁলোকক।